সো চেলাপাছ পাবলৈ আৰু প্ৰায় 5 কিলোমিটাৰ বাকী আছে ফগ আৰু ফগ চাৰিওফালে সো এয়াই হ'ল জং ৱাটাৰফল ৱাৰ্ম আপ হৈছে বোলা সো প্লেনিং চেঞ্জ এতিয়া দিৰাঙৰ পৰা চেলাপাছ যাম চেলাপাছৰ পৰা টাৱাং সো ফাইনেলি টাৱাং ট্ৰিপ হৈয়ে গ'ল গুড মৰ্নিং এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল সময় হৈছে এতিয়া ৰাতিপুৱা 8:50 দেৰি হ'ল বহুত উপায় নাই আৰু এতিয়া গৈ আছোঁ পেট্ৰল পাম্প কাৰণ আগত টাৱাঙত পেট্ৰল পাম্প পাম তাৰ মাজত কোনো ধৰণৰ পেট্ৰল পাম্প নাই সো দিৰাঙত যিহেতু আছে ইয়াতে পেট্ৰলটো ভৰাই লওঁ আজি বাইকখনৰ লুক উঠছে এটা লুক উঠছে নহয় লেতেৰা হৈ যায় না লেতেৰা হৈ যায় আৰু এইবিলাক বস্তু ডিছকালাৰ হ'লে খুব বেয়া দেখি এইটোৱে হ'ল দিৰাঙৰ পেট্ৰল পাম্প ইয়াতে ভৰাই লওঁ আগত যিহেতু পেট্ৰল পাম্প নাই আৰু চেলাপাছ বেছি দূৰ নাই চাগে না মেবি কিয় মই তাতে চাওঁতে 50 কিমান দেখাইছিলে 50 না কি আল্টিমেট ভিউ দেই কিন্তু আল্টিমেট ভিউ একদম না মূৰ্তিবিলাক না সো ইয়াতে কফি খাই ল'লোঁ অকণমান ৰেষ্ট ল'লোঁ আৰু জুচ ল'লোঁ দুটা পানী বটল লৈ ল'লোঁ ৱাহ ৱাহ মেঘৰ মাজে মাজে গৈ আছোঁ আৰু প্ৰশান্ত কি ভাই কি ফিল প্ৰশান্ত ভাই কি বৰষুণ যিকোনো সময়তে আহে না মেঘ নাই আমি মেঘৰ মাজে মাজে যাই আছোঁ অ'কে মানে ইমান এক্সাইটেড হৈ আছোঁ কি কৰি আছোঁ গমেই পোৱা নাই মানে কি ক'ম তুমি ভাই কি ক'ম আল্টিমেট পুৰা আল্টিমেট ভাই যাতে আমাৰ দিনটো ভালে ভালে যায় হয় না মই কিন্তু সদায় ভগৱানক এটাই আশা কৰোঁ যাতে মোৰ মানে আজিৰ দিনটো ভালে কুশলে যায় মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ সদায় কাৰণ আজিৰ দিনটো ভালে যাব কালিৰ দিনটো ভালে যাব আলবিল তোমাৰ লাইফটোৱে ভালে যাই থাকোঁ সেনে নহয় কথাটো সো আহি এতিয়া চেলাপাছ পাবলৈ আকৌ 20 কিলোমিটাৰমান বাকী আছে অকণমান ৰেষ্ট ল'লোঁ ইয়াতে প্ৰশান্ত কেনেকুৱা ভাল লাগিছে বহুত ধুনীয়া জেগা কেনেকুৱা আৰু কিবা আৰু পানী খাব পাৰিলে ভাল আছিল দোকান চোকান নাই এইখিনিত খুব ধুনীয়া ভিউ যাবই মন নাযায় ধুনীয়াৰ পৰা হয় কথাটো হয় সো গৈ থাকোঁ এতিয়া চেলাপাছ
পাম আৰু বেছি দূৰ নাই এইটোৱে না যাওঁতে চাই যাম নেকি দে বহুত দূৰ নেকি এতিয়া আমাৰ ভালেই হ'ল আমি নেক্সট টাইম আমি টানিলেদি আহিম বৰষুণ মানে মেঘ আৰু হয় না কমপ্লিট মেঘ কি কম তোমাক মই আল্টিমেট চিনাৰী আল্টিমেট চেলা 10 ও ভাই ইমান জোরে প্ৰশান্ত ক'ত আহি পালো পুৰা জিৰ' ভিজিবিলিটি দেখিছ না ওকে ওকে টেনশন not Tawang what a beauty সপোন লাগি আছে সঁচা কোনো প্লেনিং নাই আমি এই জায়গাত আহি পাইছো না আমার প্লেনিং ক'ত ভালুকপুং চেলা 7 মেবি ৰাস্তাৰ কাম চলি আছে চ' অকমান ৰখিব লাগিব की सेसा है ना कसम से বাট আল্টিমেট লাগি আছে সো চেলা পাছ পাবলৈ আৰু প্ৰায় 5 কিলোমিটাৰ বাকী আছে গাড়ী গৰম হৈ গৈছে সো ইয়াতে অকমান ৰখি দিলোঁ চাই লওক ইয়াৰ পৰিৱেশটো আপোনালোকে ফগ আৰু ফগ চাৰিওফালে আল্টিমেট ফিলিংস প্ৰশান্ত বাহ বাহ Oh my god একোই দেখা পোৱা নাই ৰে প্ৰশান্ত একো দেখা পোৱা নাই Welcome to Tawang. আছে लाइट का तो भरोसा नहीं आते जाते सो ইয়াতে কফি খাই লওঁ অকণমান
वाली चाय चाहिए। लाल चाय है, लाल ठीक है, चाय। लाल चाय अच्छा। लाल चाय देने चाहिए। तो खाने के लिए कुछ है? बड़ा वाला में खाने वाला अभी कुछ नहीं, मैगी है बनेगा। मैगी बनेगा? मैगी साथ चाय कितना देना? 2। लाल चाय और थोड़ा देना। ये आइस स्नोफॉल अभी नहीं होगा ना? अभी तो नहीं हुआ, परसों नहीं हुआ। हाँ हाँ, कितने साल परसों? बहुत ठंडा। মাহন্ত কেনেকুৱা লাগি আছে? बहुत ভাল লাগিছে। ये है ना, इनका मसाला। বোলে আজিৰ দিনটোত একো ভিউৱে নাপালোঁ না, গোটেই কেৱল ফগে। চ' এইটোৱে হ'ল বিখ্যাত চেলা লেক। বাট এতিয়া বৰফ হৈ থকা নাই আৰু, কিন্তু যেতিয়া উইণ্টাৰ ছিজনত আহি যায় তেতিয়া গোটেই বৰফ আৰু বৰফ দেখা পাব। আপোনালোকক অকণমান দেখাই দিছোঁ চেলা লেকটো, চেলা লেকৰ ভিউটো। আমি ভালুকপুং হয় না, ভালুকপুঙৰ পিছত বমদিলা, বমদিলাৰ পিছত হ'ল তোমাৰ দিৰাং, দিৰাঙৰ পিছত চেলাপাছ, চেলাপাছৰ পিছত টাৱাং, টাৱাঙৰ পিছত বুমলা। हाँ हाँ ये बेल्ट, This belt only, na? हाँ हाँ, Is work? And how the sound is also catching? वेरी गुड। No, no. Now you covered, now it's हाँ हाँ this thing. इसको आपने बंद किया ना उसमें, हाँ हाँ, नहीं नहीं यहाँ पे है, होल है यहाँ पे, होल है यहाँ पे। हाँ उससे करता है। हाँ मैं अभी तक यूज नहीं किया है, मेरे पास बेल्ट भी है, ये भी है, हाँ हाँ लेकिन यूज नहीं किया हूँ। खाली एक बार गाड़ी के ऊपर लगाया था, हाँ। स्टैंड लगाया हुआ ना, हाँ हाँ अब कहाँ से आया है? गाड़ी के ऊपर ही हूँ, उसी पर हूँ। नहीं मतलब घर कहाँ है? मैं अभी यूपी से आया हूँ, यूपी से? अच्छा अच्छा। तो उस पे आगे मैंने लगाया है, ब्रॉड लगा के उस पे स्टैंड लगाया है। हाँ बोलेगा? नहीं नहीं, ओ सेंट्रो। ये खड़ा है, ओ ये केरला। अच्छा अच्छा। जीरो हुआ। 390 असम से। हाँ ठीक है। लेकिन ये कैमरा ऑफ करके चलिएगा।
कैमरा अच्छा চ' এয়া হ'ল জং টাউন এতিয়া গৈ আছোঁ জং ৱাটাৰফললৈ চ' এয়াই হ'ল জং ৱাটাৰফললৈ যোৱা ৰাস্তা বেছি দূৰ নাই আৰু চ' এইটোৱে হ'ল জং ৱাটাৰফল ৱাও এনেকৈ ওপৰৰ পৰা খোজকাঢ়ি আহি আছোঁ তললৈকে চিৰিৰে বহুত তলত হয় ভিউটো খুবেই ধুনীয়া ভিউ হয় তো এয়াই হ'ল জং ৱাটাৰফল চাওক কি ধুনীয়া ৱাও ৰিয়েলি বিউটিফুল চ' ফাইনেলি আহি পালোঁ টাৱাং 7:30 আহি পালোঁ আহি পাই ইয়াতে হোটেল বুক কৰিলোঁ বুক কৰি গোটেই লাগেজ চাগেজবিলাক ৰাখি মাৰ্কেটত গৈ খোৱাৰ ব্যৱস্থা কৰিলোঁ চ' এতিয়া আৰু টাৱাংখন এক্সপ্ল'ৰ নকৰোঁ অহাকাইলৈ কৰিম চ' আজিলৈ ভিডিঅ'টো ইমানেই